নমস্কাৰ, মই শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী, কাৰ্বি আংলং জিলাৰ হাওৰাঘাট অঞ্চলৰ অতি পিছপৰা গাঁও দক্ষিণ দিখুলিপাৰ গাঁও। এই দক্ষিণ দিখুলিপাৰ গাঁৱৰে প্ৰয়াত শিক্ষক শ্ৰী ৰঞ্জিত নাথৰ তথা চিত্ৰা নাথ তেওঁলোকৰ জীয়ৰী। তেওঁ আৰক্ষী বিভাগত চাকৰি কৰে, গুৱাহাটী ডিজিপি হেড অফিচত স্পৰ্টছ বিভাগত। গতিকে তেওঁ আৰক্ষী বিভাগত চাকৰি কৰাৰ পিছতো ৱৰ্ল্ড কাপ মানে যোগাসনা এই খেলত অংশগ্ৰহণ কৰি ইতিমধ্যে সোণৰ পদককে ধৰি 5টাকৈ বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তাই হৈছে জয়শ্ৰী নাথ। গতিকে তেওঁ আজি কাৰ্বি আংলং তথা গোটেই অসমবাসীৰ বাবে এটা গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ বাবে তেওঁলৈ আমি আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। লগতে তেওঁক আমি তেওঁৰ বিষয়ে তেওঁ কি কৰিছে তেওঁৰ মনৰ কথা জানিবৰ বাবে আমি আগবাঢ়িছোঁ। নমস্কাৰ, মোৰ নাম জয়শ্ৰী নাথ। ইতিমধ্যে হৈ অহা 6 যোগাসনা ৱৰ্ল্ড কাপ 2025 যিহেতু হৈ আহিছে হাৰিয়ানাত, আৰু তাত মই অংশগ্ৰহণ কৰিছিলোঁ 5টা ইভেণ্টত, আৰু 5টা ইভেণ্টত তাৰে মাজত এটা সোণৰ পদক আৰু বাকী 4টা ৰূপৰ পদক জয় হ'বলৈ সক্ষম হৈছোঁ। আৰু মই খুবেই সুখী যে মই নিজৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্ট তথা অসম হৈ মই খেলিবলৈ গৈছিলোঁ, অসম আৰক্ষী হৈ। আৰু তাত মোক যথেষ্টখিনি মোৰ গুৰু অসীম বৰুৱা ছাৰ মোক বহুতখিনি সহায় কৰিছিল, আৰু মোতকৈ বেছি তেখেতে বহুত কষ্ট কৰি এই মেডেল পোৱাৰ সক্ষম কৰালে। আৰু তাৰোপৰি মোৰ লগৰ বন্ধু বান্ধৱী কেইজনীয়ে বহুতখিনি সহায় সহযোগিতা কৰিলে। আৰু লগতে মই পৰিয়ালটোৰ কথা ক'লে হয়তো ভুল হ'ব, আৰু মোৰ মা, মোৰ খুৰী, মই আটাইবোৰ মামী সকলোখিনিকে মই সকলোকে ধন্যবাদ জনাইছোঁ যে মোক ইমানখিনি আগবঢ়াই নিয়াৰ সকলো সহায় কৰিলে। আৰু তাতে ভাৰতকে ধৰি বিভিন্ন প্ৰান্তৰ দেশ প্ৰায় 8-9খন দেশৰ লগত মই খেলিছিলোঁ। খেলৰ জগতত মই সৰুৰে পৰা মই স্কুল জীৱনৰ পৰাই মই খেল জগতত খুব ভাল পাওঁ। বিশেষকৈ মই খেল খেলি নাচি মই বহুত ভাল পাওঁ। আৰু মোৰ দেউতা যিহেতু এতিয়া নাই, মোৰ দেউতাই বহুতখিনি মোক মানে এটা কথাই কৈছিল যে তই পাৰিবি, তই মানে ভয় লাগিছিল যে মই ছোৱালী হৈ মই নোৱাৰিম নেকি বা আগবাঢ়িব নোৱাৰিম নেকি, যিহেতু মই গাঁৱৰ এজনী জীয়ৰী। কিন্তু দেউতাই মোক কোনোদিনে হাৰ মনা নাছিল। দেউতাই এটা কথাই কৈছিল, একো নহয়, তই পাৰিবি, তই আগবাঢ়ি যা, আমি আছোঁ তোৰ লগত। কিন্তু এতিয়া যিহেতু মোৰ দেউতা নাই, মই এতিয়ালৈকে 30টাৰো অধিক মই মেডেল আনিবলৈ সক্ষম হৈছোঁ। মই তাৰে ভিতৰত মই খেলিছিলোঁ কেৰালা, অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড় আৰু মহাৰাষ্ট্ৰ, আৰু এতিয়া হাৰিয়ানা। চাকৰিত থকা অৱস্থাত আৰু চাকৰি পোৱাৰ আগতেও মই খেলিছিলোঁ, কিন্তু তেতিয়া মই যোগাসনৰ লগত মই জড়িত নাছিলোঁ। মই তেতিয়া এথলেটিকৰ লগত আছিলোঁ। কিন্তু এতিয়া মই যোগাসন জগতত গৈ মানে বহুতেই সুখী, আৰু মই কেতিয়াও ভবা নাছিলোঁ যে মই এনেকুৱা এটা প্লেটফৰ্ম পাম বুলি। কিন্তু পাই মই বহুতেই সুখী। আৰু ইয়াত বিশেষকৈ ধন্যবাদ জনাব লাগিব মোৰ দুজন গুৰুক। এজন হৈছে অসীম বৰুৱা ডাঙৰীয়া ছাৰ, আৰু আনজন হৈছে অজয় দেউৰী ছাৰ। মই স্কুলীয়া জীৱনৰ পৰাই মই খেল আৰম্ভ কৰিছিলোঁ, আৰু সেইটো সময়ত মোৰ গুৰু ছাৰ আছিল গীতাঞ্জলি মেম, অৰূপ ছাৰ আৰু বগাধৰ ছাৰ, আৰু লগতে হাওৰাঘাট হাই ছেকেণ্ডেৰীৰ বেজবৰুৱা ছাৰ। তেখেতলোকৰ কাৰণেই আজি হয়তো মই খেলৰ পৰা গৈ আজি এইটো প্লেটফৰ্ম ৱৰ্ল্ড কাপত খেলিবলৈ সুবিধা পাইছোঁ, আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু নৱপ্ৰজন্মক মই এটা কথাই ক'বলৈ বিচাৰোঁ যে আপোনালোকে কেতিয়াও গাঁৱৰ বুলিকে বা ল'ৰা ছোৱালী কেতিয়াও নোৱাৰিব বা নেজানিব বা তেনেকুৱা সুবিধা নেপাব বুলি কেতিয়াও নাভাবিব। আজি মই যিহেতু গাঁৱৰ পৰা গৈ মই ৱৰ্ল্ড কাপ খেলি আহিছোঁ, ঠিক তেনেকৈ আপোনালোকে আপোনাৰ ল'ৰা ছোৱালীক বা কাৰোবাৰ যদি ইচ্ছা যায় নিশ্চয় খেলিবলৈ আগবঢ়াই দিয়ক। তুমি আজি বহুত কম বয়সৰ স্বত্তেও আজি তুমি আৰক্ষী বিভাগত থাকি ইমানখিনি তোমাৰ এটা নিশ্চয় আৰু সপোন থাকিব। ইয়াৰ উপৰিও আজি তুমি ৱৰ্ল্ড লেভেলত তুমি গ'ল্ড মেডেল বুটলি আনিবলৈ সক্ষম হৈছা। ইয়াৰ উপৰি তোমাৰ আৰু মানে তোমাৰ ইচ্ছা, আকাংক্ষা, সপোন আৰু কি আছে? মোৰ তেনেকুৱা মই ভবা নাছিলোঁ ইমানখিনি মই ওপৰলৈকে যাম বুলি, কিন্তু যিহেতু মই চেষ্টা কৰিছোঁ কাৰণে আজি ইমানখিনি সক্ষম হ'বলৈ পাৰিছোঁ। আৰু আগলৈকে এছিয়ান গেমছত খেলিব পাৰিম বুলি বা তাত পদক জিকি আহিম বুলি আশা ৰাখিলোঁ। যিহেতু কষ্ট কৰিব লাগিব, আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ দিব যাতে মই তাত চিলেকশ্যন পাৰোঁ। লগতে উল্লেখ কৰিব বিচাৰিম আৰু যেনেকুৱা অংকুচিতা বড়োৰ বক্সাৰত এতিয়া গোটেই ৱৰ্ল্ড ৰেকৰ্ড এটা বিশ্ববিখ্যাত হৈ উঠিছিলে, ঠিক তেনেকুৱা
আমাৰ লাভলীনা তাৰপিছতে আমাৰ হিমা দাস তেওঁলোকে আজি ইয়াৰ যোগেদি তেওঁলোকে আৰু উচ্চ পদস্থ আৰক্ষী বিভাগত পাইছে লগতে বহুত চৰকাৰৰ পৰা টকাও আৰ্থিক অনুদান বহুত পাইছে এতিয়া ঠিক তেনেকুৱা নিশ্চয় ইচ্ছা আছে তেনেকুৱা মোৰ তেনেকুৱা একো নাই বাৰু যদি চৰকাৰে মানে মই যদি চৰকাৰ মোৰ কাৰণে ইমানখিনি যে সুবিধা দিছে খেলিব যাবৰ কাৰণে চৰকাৰে অসম আৰক্ষী গৃহ বিভাগে বহুতখিনি দিছে বহুতখিনি কৰিছে কিন্তু মই ভবা নাছিলোঁ মই চাকৰিটো পোৱাৰ পাছত যে মই খেলিব পাৰিম বা মই ভাবিছিলোঁ যে চাকৰিটো পোৱাৰ পাছত সকলো শেষ হৈ যাব নেকি মানে যিহেতু মই খেলৰ বিভাগত আছোঁ কিন্তু মই এনেকুৱা লাগিছে যেন মানে কয় নহয় কি কয় পানী নথকা গছ এজোপা মৰহি যায় বুলিকে ঠিক তেনেকৈ চাকৰি পোৱাৰ পাছত মই এতিয়া খেলৰ বিভাগত আহি হয়তো মই ইমানখিনি ইনস্পায়াৰ হৈছোঁ আৰু মই এটাই মানে গৃহ বিভাগক মানে ধন্যবাদ জনাইছোঁ যে মোক ইমানখিনি সুবিধা দিয়াৰ কাৰণে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিম যে তুমি আজি যেনেকুৱা এথলেটিক্সৰ যোগেদি যেনেকুৱা আমাৰ এই নিচে ওচৰত বেলেগুৰি গাঁৱৰে ছোৱালী আছিলে এই দেৱজানী বৰা তেওঁতো ইণ্টাৰনেশ্যনেল লেভেলত তাইও শ্বটপুট আৰু জেভলিন থ্ৰ' এইবিলাকৰ যোগেদি মানে সুনাম কৰিবলৈ সক্ষম হৈছিলে ঠিক তেনেকুৱা আমাৰ পাৰুখোৱাটো বেছিদিন হোৱা নাই পাৰুখোৱাৰ গাৰো ছোৱালী NCCৰ যোগেদি গৈ প্ৰধানমন্ত্ৰীৰ মানে কি বুলি ক'ব তাত কাৰ্যালয়ত মানে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছে গাৰ্ড হিচাপে গতিকে তেনেকুৱা ধৰণৰ অভিভাৱকসকলে যিহেতু গুৰুত্ব দিয়া উচিত তাৰে আমি লগত আমাৰ আছে পৰিয়ালৰ হৈ আপোনাক দুআষাৰ ক'বৰ কাৰণে অলপমান ইয়াৰ ওপৰত মানে তেওঁৰ হৈ বা আৰু কি ক'ব আপুনি তাই মই যিমান দূৰ লগ পাইছোঁ তাই বহুত সৰুৰ পৰাই খেলা ধূলা নাচ গান এইবিলাকৰ প্ৰতি তাই বহুত আৰু তাই খুব বেছি মানুহ প্ৰিয় তাই মানুহক ভাল পায় খুব মৰম কৰে তাই খুব মানে এটা এইটো কি ক'ম চঞ্চল মন মানে কি তাই খুব উদাসীন মন এটা তাই সকলোকে ভাল পায় তাই এনেকুৱা ধৰণৰ নহয় তাই যাকে পায় যাকে সহায় কৰিবলৈ খুব বিচাৰে যিকোনো নিজৰ নহ'লেও কাৰোবাক মানে সহায় কৰাটো তাই খুব বেছি কিবা কৰে গতিকে তাইক যি দেখে তাইৰ দৌৰ খেলা ধূলা নাচ গান এইবিলাকত মানে তাই খুব হাবিয়া খুব কৰে দৌৰি ফুৰে নিজে গৈ মানে বহুত চেষ্টা কৰে এনেকুৱা এটা দিন তাই আহিছে নহয় খেলি তাই চাকৰিৰ কাৰণে এতিয়া দৌৰিবলৈ তাই দেউতাক ঢুকাইছে দেউতাক ঢুকোৱা 3 দিন নে 2 দিনৰ পিছতে তাই ইণ্টাৰভিউ দিব গৈছে পুলিচৰ ইণ্টাৰভিউ দিব গৈছে ডিপুত গৈছে কিন্তু তাই অত্যন্ত তাই পেটৰ প্ৰব্লেম আছিলে হ'লেও তাই গৈ তাত ডিপুত গৈ পিনি তাই যেতিয়া ইণ্টাৰভিউ দিব গৈছে তেতিয়া তাত কৈছে তাই ইণ্টাৰভিউ চেণ্টাৰতে তেওঁ আৰক্ষী বিষয়াই কৈছে যে মই যাবগৈ লাগিব এনেকৈ কৈছে তাই কৈছে কিয় তুমিতো এতিয়া খেলি কিবা হেৰি হৈছা কিয় এতিয়া তুমি যাবগৈ লাগে নাই মইতো ঘৰৰ পৰা পলাই আহিছিলোঁ তুমি কিয় পলাইছা নহয় মোক দৌৰিব মানে চাকৰি কৰিবলৈ মোক দেহাটো অসুস্থ কাৰণে মোক দিয়া নাই ঘৰত গতিকে মই পলাইহে আহিছোঁ কিন্তু তাৰ সেইটো পোৱা পিছতো দৌৰত পাছ কৰাৰ পিছতো তাই ৰিটেন থকা 2 দিনৰ নে 3 দিনৰ আগত তাই বকলিয়াতে তাই আছিলে তাতে তাই স্কুল এখনৰ ইংলিছ মিডিয়াম এখনত টিচিং কৰি আছিলে তাৰ পৰা তাই ৰিটেন পৰীক্ষা দিবলৈ যাওঁতে তাই এক্সিডেণ্ট হৈছে আমি হাৰাঘাটত আছোঁ ইয়াৰ পৰা মাক দেউতাক আমি এনেকৈ গোটেইখিনিয়ে গৈছোঁ তালৈ তাই এক্সিডেণ্ট হৈছে তাৰমানে তাই চাকৰি কৰিবলৈ তাই জীৱনটোক ইমান ষ্ট্ৰাগল কৰিছে নহয় ইমান কষ্ট কৰিছে নহয় চাইকেল লৈ তাই দৌৰিবলৈ যায় হিৰো চাইকেল লৈ তাই দৌৰিবলৈ তাৰমানে বহুত কষ্ট কৰিছে তাই ইয়াত বকলিয়াত দৌৰিছে আৰু ঘৰত থাকোঁতে আমাৰ চামগুৰি চাৰিআলি ফিল্ডতো দৌৰিবলৈ গৈছে তাই চাইকেল লৈ যায় অকলে যায় ছোৱালীজনী যিহেতু কাৰ্বি আংলং গোটেই অসম গোটেই ভাৰতক নেতৃত্ব দিয়া নিচিনা যিহেতু 8খন দেশৰ লগত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে এতিয়া সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে মাতৃ হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা কি ক'ব ভাল লাগিছে আৰু আকৌ আগবাঢ়ি যাক এনেকৈ আমি আছোঁ লগত